কালি হৈছে পিকনিক এতিয়া গৈ আছোঁ অলপ বজাৰ কৰি আহোঁ শিংমাৰীৰ পৰা চব্জি তব্জি এনেকৈ আমাৰ ড্ৰাইভাৰ আছে এই নীলপৱন ব্ৰ এতিয়া যাই আছোঁ এই পানী দুটা ইয়াতে ল'লোঁ ঘৰৰ কাষতে এতিয়া 2 বটল পানী আৰু চব্জিখিনি বজাৰ কৰি লৈ আহোঁ আৰু দুটা 20 লিটাৰ বটল 2টা ল'লোঁ আৰু বজাৰখিনি শিংমাৰীৰ পৰা কৰিব গৈ আছোঁ শিংমাৰীৰ পৰা কৰি আহি কিনে কালি মৰ্ণিং লগ পাই আছোঁ আৰু যদি বজাৰত দেখা কি আৰু জানে বজাৰত কেনেকৈ বজাৰ কৰে ভাই কালি যাম আৰু মৰ্ণিং 6টা বজাতে যাম মানা গৈ আছোঁ এতিয়া গৈ আছোঁ বেছি ভিডিঅ' নকৰোঁ কপিৰাইট আহি যাব গান বাজি আছে গাড়ীত এতিয়া শিংমাৰী পাইছোঁ বজাৰ পাম আৰু এই পিকনিক ষ্টাৰ্ট হৈ গ'ল এতিয়া গৈ আছোঁ আৰু দেখাই দিছোঁ এইগিলা খাওঁ পিকনিক ৰেডি চলিব দিচাওঁ আগত দুভাগলাই চিটটো এৰি দিছি দে আৰু সন্মানো কৰিছি অলপ ব্লগ কৰিম না জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল তোৰ মানা এই ব্লগ কৰি যাই থাকোঁতে মাংস ল'ব বা হেৰিয়ে গৈছিলোঁ এতিয়া ডিমেই দি খাব লাগিলে অকল পিকনিক এই মাংস দিয়া মানে কণী এই মাংস ল'ব আহিছোঁ এতিয়া গাড়ী বেয়া হৈ আহিল আৰু আমাৰ অসমৰ মানুহৰ এটাই প্লাছ পইণ্ট এই ৰাস গ'ল দুৰ্গা পূজা গ'ল এতিয়া আহিছে পিকনিকৰ ছিজন এতিয়া দুনিয়াৰ পিকনিক আজি বাটতে পিকনিকত ৰখি আছোঁ নাই বুলিও 7-8খন বাছ পিকনিকৰ এতিয়া আমিও গৈ আছোঁ মানা আজি চাই থাকক ভিডিঅ'টো বঢ়িয়া লাগিব মানা দেখাই আছোঁ পিকনিকটো এনেই নহয় না কৰি লাগব না এই কৰি লৈ আহিলোঁ দিয়ক আৰু আমি গৈ আছোঁ মানা এই মানা নেশ্যনেল পাৰ্ক আমি য'ত আছোঁ ইয়াৰ পৰা নাই বুলি 93 কিলোমিটাৰ প্ৰায় 2 ঘণ্টা 23 মিনিট দেখাইছে 3 ঘণ্টা লাগি যাব আমি অলপ ৰখি যামতো চ' এইটো মানা নেশ্যনেল পাৰ্ক গৈ আছোঁ कैसा है ये सफर मंजिलों की ना है कोई खबर सफर এই জাষ্ট নলবাৰী ডিষ্ট্ৰিক্ট এণ্টাৰ কৰিলোঁ আৰু অলপ দেৰিকৈ গৈ কিনে বৰপেটা ডিষ্ট্ৰিক্টত সোমাম আৰু এতিয়া গৈ আছোঁ আৰু মানা হ'লৈ 60 কিলোমিটাৰ আছে ইয়াৰ পৰা গৈ আছোঁ দেখাই আছোঁ চাই থাকক আজিকালি ঘোঁৰা গাড়ী দেখিবলৈ নাই এই দেখা ঘোঁৰা গাড়ী চাক 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 এতিয়া বাজি 9টা আৰু আমি চেঙা পাৰ কৰি আহিলোঁ এতিয়া অলপ ব্ৰেক লৈছোঁ চবৰে পেচাব কৰা লাগিছে চ' মুটি চুটি লওক ক্লিয়াৰ হৈ লওক তাৰপিছত আমি গৈ আছোঁ এয়া আমি আহি পালোঁ বৰপেটা এয়া হৈছে বৰপেটাৰ মেইন টাউন ইয়াৰ পৰা আমি ৰাইটত দেখি যাব লাগিব এইফালে গ'লে মানাহ এয়া আমি আহি পালোঁ বৰপেটাৰ আইন মহাবিদ্যালয় চাওক বৰপেটা টাউনত সোমোৱাৰ লগে লগে এনেকুৱা ধুনীয়া গেট দেখা পাব এতিয়া আহি পালোঁ হাউলি আৰু ইয়াৰ পৰা মানা হ'লৈ আছে 47 কিলোমিটাৰ এতিয়া গৈ আছোঁ ৰাস্তা বোলে বেয়া শুনিছোঁ হয়তো অকণ দেৰি লাগিবও পাৰে আৰু আধা ঘণ্টা হৈ গৈছোঁ গৈ পাম আৰু চাই যাওঁ মানাহ অভয়াৰণ্য মানাহ ৱাইল্ড লাইফ চেঞ্চুৰী আৰু আছে 22 কিলোমিটাৰ এতিয়া মানাহত যোৱা ৰাস্তা মানে চেঞ্জ হৈছে আগতে যোনটো ৰাস্তা গৈছিল এতিয়া তাত মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ কাম কৰিলে ৰাস্তাটো তাৰ মানে সলনি কৰিছে এতিয়া ট্ৰেইন যাই আছে এতিয়া সুধি আছোঁ দোকান এখনত পাৰ্মানেণ্টলি মানুহ কোন দিশে যায় এতিয়া চাই লওঁ গৈ আছোঁ এই যোনটো বৰপেটা ট্ৰেইন ষ্টেচন আছে বম ডাঙৰ ট্ৰেইন ষ্টেচন এই ক'ৰবাৰ পৰা আৰম্ভ হৈছে শেষে হোৱা নাই এই চাক আইডিয়া চাক আই ঐ মানাহ নেশ্যনেল পাৰ্ক পালোঁ আৰু 3 কিলোমিটাৰ আছে এই ৰাইট চাইডত গ'লোঁ 3 কিলোমিটাৰ অনলি ইয়া কোনোবা যদি মানুহক আহিব খুজিছে এনেকৈ জীপ চাফাৰী পাব ইয়াত এইবিলাক জীপ এই চাফাৰী লৈ আছে এনেকৈ জীপ চাফাৰী ল'ব পাৰিব আপোনালোকে এয়া আমি অফিচিয়েলি নেশ্যনেল পাৰ্কত এণ্টাৰ কৰিম আৰু ইয়াত কিবা এটা ফিজ কাটিব লাগিব হয়তো ইয়াত মানে নেশ্যনেল পাৰ্কত পিকনিকত যোনবিলাক আহিছে সেইবিলাকত টিকেট কাটিব দিয়া নাই নালাগে আপোনাৰ ডাইৰেক্ট এণ্ট্ৰি দিছে যিবিলাক মানে ভিতৰত যাব একদম সিহঁতে 8 মিটাৰৰ ভিতৰত যায় সিহঁতৰ কাৰণে টিকেট এটা কাটিব লাগে এতিয়া আমি টিকেট কাটিব নালাগে ডাইৰেক্ট পিকনিক স্পটলৈ গৈ আছোঁ
ৱাও 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 কি ধুনীয়া প্লেচ এয়া হৈছে মানাহ নেশ্যনেল পাৰ্কৰ পিকনিক স্পট চাই থাকক ভিডিঅ'টো একেলগে বঢ়িয়াকৈ দেখাই আছোঁ চাই থাকক अभी मजा आएगा ना भाई रिवर क्रॉसिंग यो 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 চাক কি বঢ়িয়া শিল আই ঐ চাই থাকক এতিয়া এই পিকনিক স্পটৰ জেগা চাব আহিছোঁ এই বেদান্ত আৰু মই এতিয়া চাওঁ ক'ত খালে ভাল হয় আজিকালি খানাত মাংস চাংস নহ'লেও চলি যায় কিন্তু DSLR লাগব ভাই এই চাওকচোন কি বঢ়িয়া ফটো উঠি আছে এয়া পিকনিক স্পট এই চাক এই নদী আই বঢ়িয়াকৈ দেখাই আছোঁ পিকনিকটো পুৰা ভিডিঅ'টো চাই থাকিব একেলগে আমার নীল আর বিকাশ পিঁয়াজ কাটি আছে পিঁয়াজ কাটি আছোঁ চাই লওঁ এবাৰে পিঁয়াজ আমি ঘৰৰ পৰা সেই কি বুলি কয় আদা শুনা পুৰা আনিব পাৰিলোঁ সেইকাৰণে এতিয়া এটা সমান শিল বিচাৰি আছোঁ তাতে আদা চাদা খান্দি বহিব পৰা যায় আমি উৰাল আনিব পাৰিলোঁ ঘৰৰ পৰা সেইকাৰণে এই শিল পালাৰ পৰা শিল তুলি আনি পেলাই আদা নেহল বটি আছোঁ আনি পেলাই দেখাই দে একবাৰ উৰাল আনিব পাৰিছোঁ এই যাক দহা মাংসৰ গ্ৰেভি হ'ব এইটো কাণ বিলাহী এটা বিলাহী কাণ হ'ব দে আকৌ নাই মাংস কালাৰ চাক মাংস দিও কালাৰ হৈছে আর এবার কো মাংস দিও কালাৰ একদম পৰি গেল কথা নাই বাৰু ভাতটো বিলাই আছোঁ দিয়ক আৰু ৰ'ব কাইজি দেখা পাইছে সেয়া নহয় সেনা বহুত আছে কিন্তু ভিডিঅ' কৰা নহ'ল দেখছোঁ আৰু ডাক ভাত বিলাই আছোঁ মুখখন কলাই এতিয়া আমাৰ খোৱা লোৱা কমপ্লিট ইফালে মানে পুৰা হোৱা নাছিল তাৰমানে আমি ল'ৰাবিলাক আহিছিলোঁ ন কোনো ৰান্ধনি নানা আমি আটাই মিলি জুলি বনালোঁ খানা এতিয়া খোৱা লোৱা হৈ গ'ল খানা এতিয়া অলপ ফুৰিব আহিছোঁ কাষত গান বাজি আছে কপি দিয়াই আহিব পাৰে আৰু এতিয়া ফটো চটো উঠোঁ এইজন নাচিয়ে আছে এতিয়া ফটো পাতি উঠোঁ আৰু চাই যাওক আমাৰ খোৱা লোৱা কমপ্লিট এতিয়া ইহঁতে পুৰা ফটো শ্বুটত লাগি আছে নীলু ইছ বেজান পুৰা ফটোশ্বুট পুৰা পানী চাক কিমান ভিতৰলৈকে আহিছোঁ একদম পানীৰ বহুত ধাৰ পেন আধা জিকি গ'ল শেষ ফটোশ্বুট চলি আছে আমাৰ মডেল ৰেডি মডেল চান কেনেকুৱা দিব এয়া আমার বিকাশ ফটো উঠি আছে আর এয়া ফটোগ্রাফার আমার নীল পবন মানাহৰ পিকনিক স্পটৰ এটা ভিউ চাই লওক বঢ়িয়া এইবিলাক ফটো উঠি আছে বাৰু ছানছেট চাই লওক কি বঢ়িয়া ছানছেট এতিয়া ঘৰত আহি ৰিটাৰ্ণ হৈ আছোঁ ভাই আহোঁতে যিটোহে জাম পাইছোঁ নহয় ট্ৰাকৰ চাইজ চা কি ধুম ট্ৰাক হাইৱে ৰাস্তা নে ধুনীয়া জাম হয় এতিয়া ঘৰত দেখি আহি আছোঁ চাই লওক ভিডিঅ'টো শেষ হোৱা নাই এতিয়াও এতিয়া বাজিল 7টা এই ৰ'বা এতিয়া বাজিল 7টা আৰু এতিয়া আহি পালোঁ টিহু পাৰ কৰি আহি পালোঁ বৰমা আৰু ঠাণ্ডা লাগছি মস্তো এতিয়া অলপমান চাহ পানী খাই লওঁ আৰু ভিতৰত ডেকাও আহি গৈছে চাহ পানী অলপ খাই লওঁ আৰু চাহ খাই লওঁ আৰু ঠাণ্ডা লাগছে খাব এতিয়া এটা বস্তু দেখাই আছোঁ তাৰমানে এই পাঞ্জাৱত যে থাকে বিচনা একদম পাতি মাৰি থকা এতিয়া বহি পেলাই পাঞ্জাবী খানা খাব লাগে আৰু এতিয়া চাই যাওঁ দেখাই আছোঁ বেক কেমেৰা দি কি পাঞ্জাৱ বনি আছে বিকাশ পাজি স্পেচিয়েল কি দেখছি নে হান কি বঢ়িয়া আৰু নে কি কয় দেখা এই ঠাণ্ডাত গৰম চাহ আহি গৈছে এই মজা চাহ পানী খোৱা কমপ্লিট এতিয়া গাড়ীত উঠোঁ আৰু যাওঁ আৰু ঘৰত দেখি এতিয়া পিকনিক পাতি কমপ্লিট হৈ গ'ল গোটাই খোৱা লোৱা হ'ল ফটো চটো উঠা গোটাই কমপ্লিট এতিয়া ঘৰৰ ফালে যাওঁ আৰু এইটোৱে আছিল এটা সৰু ভিডিঅ' আজিৰ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লগা পাৰ্ট থাকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ইহঁতে ভৰিহঁত ধুই আছে লগৰ পৰা গোটাই এতিয়া গাড়ী ৰেডি হৈ আছে এতিয়া যাওঁ